ᱜᱚᱱᱚᱛᱥᱚᱵ ᱢᱮᱱᱟᱜᱼᱟ ᱥᱠᱩᱞ ᱨᱮ ᱟᱨ ᱚᱱᱟ ᱜᱚᱱᱚᱛᱥᱚᱵ ᱛᱮ ᱤᱧ ᱦᱚᱧ ᱪᱟᱞᱟᱜ ᱠᱟᱱᱟ ᱮᱱᱛᱮ ᱠᱚ ᱦᱚᱦᱚ ᱠᱟᱹᱫᱤᱧᱟ ᱟᱫᱚ ᱪᱮᱫ ᱞᱮᱠᱟ ᱦᱩᱭᱩᱜᱼᱟ ᱛᱷᱚᱲᱟ ᱧᱮᱞ ᱦᱚᱪᱚ ᱵᱚᱱᱟᱹᱧ ᱱᱚᱜᱼᱚᱭ ᱥᱮᱴᱮᱨ ᱱᱟᱹᱧ ᱟᱨ ᱱᱚᱜᱼᱚᱭ ᱜᱮᱴ ᱟᱹᱰᱤ ᱢᱚᱡᱽ ᱠᱚ ᱵᱮᱱᱟᱣ ᱠᱮᱫᱟ ᱵᱟᱣᱩᱱᱰᱟᱨᱤ ᱥᱮᱴᱮᱨ ᱮᱱᱟ ᱱᱚᱜᱼᱚᱭ ᱥᱠᱩᱞ ᱜᱚᱜᱚ ᱠᱚᱦᱚᱸ ᱠᱚ ᱦᱮᱡ ᱠᱟᱱᱟ ᱟᱨ ᱩᱱᱠᱩ ᱚᱱᱛᱮ ᱨᱮᱠᱚ ᱫᱩᱲᱩᱵ ᱠᱟᱱᱟ ᱱᱤᱛ ᱫᱚ ᱦᱚᱯᱚᱛ ᱵᱟᱭᱠᱷᱟ গতিকে শিক্ষাটোৱে আচলতে প্ৰথম আমাৰ পদক্ষেপ হ'ব লাগে য'ত আমি বেছিকৈ গুৰুত্ব দিব লাগে শিক্ষাত গুৰুত্ব দিলে আমাৰ নিশ্চয় চিন্তা চৰ্চা থকা খোৱা এই সকলোবিলাক সম্পৰ্কে আমি জানিব পাৰিম আমাৰ লিভিং ষ্টেণ্ডাৰ্ড কেনেকুৱা হ'ব আমি কি কৰিলে আমাৰ ভাল হ'ব ফিউচাৰ মানে ভৱিষ্যত কেনেকুৱা মানে উন্নতি হ'ব লাগিলে আমি কি কৰিব লাগিব সেইবিলাক সকলো আমি জানিম তেতিয়াহে যদি এখন সমাজ বা প্ৰতিখন ঘৰৰে প্ৰতিজন ল'ৰা ছোৱালী যদি শিক্ষিত হয় এতিয়া আমাৰ ইয়াতে মাতৃসকল আহিছে আমাৰ দেউতাসকল আহিছে আমি আহিছোঁ উদ্দেশ্যটো কি মাতৃসকলে ৰাতিপুৱাৰ পৰা কিমানখিনি কষ্ট কৰি ল'ৰা ছোৱালীক এইখিনি মানে উলিয়াই পঠাইছে তেওঁলোকৰ উদ্দেশ্যটো হৈছে কি তেওঁলোকৰ অতি মৰমৰ ল'ৰা ছোৱালীখিনি যাতে ভাল হয় এতিয়া ভাল হ'ব লাগিলে আমাৰ স্কুলখন ভাল হ'ব লাগিব স্কুলখন ভালেই হ'ব মই যি দেখিছোঁ আপোনাৰ এই প্ৰেয়াৰৰ যিটো অনুষ্ঠান যথেষ্ট ভাল হৈছে এই ভালেই হ'ব তাৰ লগতে যদি অভিভাৱকসকল অনবৰতে লাগি থাকে তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালী উন্নতি হ'ব তেতিয়া আমাৰ সমাজখনৰ বিকাশ হ'ব আৰু তেতিয়া দেশখনৰ উন্নতি হ'ব গতিকে আমাৰ ব্যক্তিগতভাৱে উন্নতি হোৱাৰ লগতে দেশখনৰ উন্নতি সম্ভৱ হ'ব গতিকে আমি সকলোৱে যাতে একগোট হৈ সমাজখন শিক্ষিত মানে সঁচা অৰ্থত শিক্ষিত সকলোৱে যাতে আমি ভালকৈ শিক্ষা গ্ৰহণ কৰোঁ আমি যাতে জ্ঞান অৰ্জন কৰোঁ তাতেই আমি অধিক গুৰুত্ব দিব লাগে মনোনিৱেশ কৰিব লাগে তেতিয়া আমাৰ অনায়াসে আমাৰ উন্নতি হ'ব গতিকে এইখিনিয়ে মই কৈছোঁ যিটো মই প্ৰথম যিটো পদক্ষেপ আজি যিটো পাতৰ সভাটো যথেষ্ট ভাল হৈছে স্বীকাৰ কৰিবই লাগিব গতিকে এনেকুৱা এটা যদি থাকে সদায় তেতিয়া ঠাইখনৰ উন্নতি নিশ্চয় হ'ব মই এইখিনিয়ে কৈছিলোঁ ᱱᱚᱣᱟ ᱜᱚᱱᱚᱥᱚᱵ ᱨᱮᱫᱚ ᱪᱮᱫ ᱠᱚ ᱪᱤᱠᱟ ᱦᱚᱪᱚᱜᱼᱟ? ᱚᱞ ᱯᱚᱨᱤᱠᱷᱟ ᱞᱮᱠᱟ ᱦᱟᱝ
Daria apa? Tihin do cek bukan nonde do redir ke jarang kan? Cek? Langsung. लिए होते